নমস্কাৰ। আজি এই ভিডিঅ'ৰ জৰিয়তে দেখুৱাম যে কেনেধৰণে অতি কম খৰচতে গাহৰি ফাৰ্ম এখন বনাব পাৰি। যেহেতু বহুতে ভাবি থাকে যে গাহৰি ফাৰ্ম এখন বনাবলৈ হ'লে ঘৰ বনাবলৈ হ'লে বহুত খৰচ পৰিব, পকা ঘৰ বনাব লাগিব, কিন্তু অতি কম খৰচতে কেনেধৰণে বনাব পাৰি সেই বিষয়ে এই ভিডিঅ'টো দেখুওৱা হ'ব। এই ফাৰ্মখনৰ সকলোখিনি বাঁহৰ দ্বাৰাই বনোৱা হৈছে। বেৰখিনি বাঁহৰ খুঁটি পুতি দিয়া হৈছে, বাঁহ এডাল দুফাল কৰি চাৰিওপিনে পুতি দিয়া হৈছে আৰু খুঁটাবোৰো দেখা পাইছে বাঁহৰে বনোৱা হৈছে। ওপৰৰ চালিখন প্লাষ্টিক দিয়া হৈছে, বাঁহেৰে বান্ধি দিয়া হৈছে, বাঁহৰ সহায়ত বান্ধি দিয়া হৈছে আৰু তলখন ফ্ল'ৰখন পকা কৰা হৈছে। ইয়াত দেখা পাইছে ফ্ল'ৰখন পকা কৰা হৈছে আৰু এনেধৰণে ফাৰ্মৰ ঘৰটো বনোৱা হৈছে। ঘৰৰ চাইজটো হৈছে 9 ফুট আৰু 8 ফুট। দীঘলটো 9 ফুট আছে আৰু বহলটো 8 ফুট আছে। এনেধৰণে ফ্ল'ৰখন পকা কৰা হৈছে আৰু চাৰিওফালে যিখিনি বেৰৰ কাৰণে বাঁহ পুতি দিয়া হৈছিলে, খুঁটি পুতি দিয়া হৈছিলে, সেইখিনি বাঁহৰ সহায়তে বান্ধি দিয়া হৈছে, দুডালকৈ বান্ধি দিয়া হৈছে আৰু এনেধৰণে সম্পূৰ্ণ ফাৰ্মখন বনোৱা হৈছে। বাকীখিনি কমপ্লিট হোৱা নাই, এটা ঘৰহে মাত্ৰ কমপ্লিট হৈছে।